হাই এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে। আজি মই বহুত দিনৰ মূৰত এটা ভিডিঅ' দিম বুলি ভাবিলোঁ, তাকো ৰেচিপি ভিডিঅ'। বহুত দিন হ'ল দিয়া নাছিলোঁ, অলপ ব্যস্ততাৰ কাৰণে। গতিকে আজি মই আপোনালোকক দেখুৱাম। আপোনালোকে সকলোৱে গম পায় চাগে বটা চৰাই, সকলোৱে খাইছেও চাগে। গতিকে একদম চিম্পল ৰেচিপি এটা দিম বটা চৰাই। কেনেকৈ বনাব পাৰি কম মছলা ব্যৱহাৰ কৰি। বিৰাট বটা চৰাইটো বহুত টেষ্টি হয় আৰু বহুত বেমাৰৰ কাৰণে উপকাৰীও হয়, বিশেষকৈ ডায়েবেটিছৰ কাৰণে। চ' মই আজি আপোনালোকক দেখুৱাম কেনেকৈ বটা চৰাই মাংসটো খাওঁ। গতিকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো দবাই দিব। গতিকে আহকচোন এতিয়া কেনেকৈনো বটা চৰাই মাংসটো বনাওঁ সেইটোকে চাওঁ। বটা চৰাইটো প্ৰথমতে আমি এনেকৈ গুচাই ল'লোঁ। গুচাই লোৱাৰ পিছত মই তাত দিবলৈ 3টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ, অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। আৰু লগতে 2টা আলু সৰু সৰুকৈ কাটি লৈছোঁ, যিহেতু মাংসৰ পিচকেইটা সৰু সৰু এইটো চৰাই। আৰু আদা নহৰু পেষ্টটো বনাই লৈছোঁ আৰু গোটা জিৰাটো। তাৰপিছত লগতে মই 6টা-5টামান জলকীয়া দিছোঁ। জলকীয়াটো আপোনালোকে নিজৰ জোখমতে দিব পাৰে। আৰু লগতে 2টা তেজপাত আৰু 2ডাল মান ধনিয়া গোন্ধৰ কাৰণে। মান ধনিয়াটো অপশ্যনেল হয়, দিলেও দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু লগতে এইখিনি আমি মাংসখিনি কাটি পেলাই অলপ সময় আগতেই মই হালধি সানি থৈ দিছিলোঁ। তেতিয়া খাবলৈ বেছি টেষ্ট হয়, অলপ আগতীয়াকৈ সানি থৈ দিব লাগে মেৰিনেট কৰি। এতিয়া আমি কেৰাহীটো এতিয়া দি ল'ম। কেৰাহীটো অকণ গৰম হোৱাৰ পাছতে আমি তাত তেলখিনি দি দিম জোখমতে। এয়া তেলখিনি আমি দি দিছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছতে আমি গোটা জিৰা কেইটামান দি দিম তাত। গোটা জিৰাটো তেলত দি দিলে অকণমান ভাল লাগে খাই পেলাই। আৰু লগতে কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। দি দিয়াৰ পাছতে জলকীয়াখিনি, কাটি থোৱা জলকীয়া, তেজপাত এইখিনি লগতে আমি দি দিম। জলকীয়াখিনি দি দিছোঁ, তেজপাতখিনিও দি দিলোঁ। দি লগতে আমি আদা নহৰু পেষ্টখিনি আৰু জিৰা পেষ্টটো দিম। মই বিশেষ পেকেট মছলাটো ইউজ কৰা নাইকিয়া, ঘৰতে বনাই লৈছোঁ, এইকেইটা পিচি লৈছোঁ। কাৰণ ঘৰৰখিনি বেছি ভাল লাগে পিচি লোৱাখিনি। এতিয়া পিঁয়াজটো অকণমান ৰঙচুৱা নিচিনা হ'বলৈ দিম। যেতিয়াই ৰঙচুৱা নিচিনা হ'ব তেতিয়াই আমি তাত হালধিটো দি দিম। হালধি যিহেতু অকণমান সানি থৈছিলে, তথাপিতো আৰু অকণ দি দিছোঁ। তাৰ পাছতে আমি মাংসখিনি তাত দি দিম। লগতে সোৱাদ অনুসাৰ নিমখকণো দি দিম। তাৰপিছত অলপ ভাজি লোৱাৰ পিছত ঢাকনিখন মাৰি থৈ দিম। দিয়াৰ পাছতে আমি যেতিয়াই বেছিকৈ ভাজ খাই যাব তেতিয়াই আলুখিনি আমি দি দিম। যিহেতু আলুখিনি সোনকালে সিজে, গতিকে অকণমান ভাজি লোৱাৰ পিছত আলুখিনি আমি দি দিম। আলু দিয়াৰ পাছতে মই অকণমান ছাইডতে অকণমান গৰম পানী বনাই আছোঁ। বিশেষকৈ গৰম পানী দিলে বেছি ভাল হয় মাংসত। আৰু লগতে অকণমান খালি মিট মছলা ইউজ কৰিছোঁ, জাষ্ট অকণ সোৱাদৰ কাৰণে। বাকী পেকেট মছলা একো দিয়া নাই। অকণমান খালি জালুক ব্যৱহাৰ কৰিছোঁ, গোটা জালুকটো পিচি পেলাই। মাংসটো প্ৰায়ে হৈ গৈছে ভাজা। গোটা জালুক কেইটামান দি দিছোঁ, বেছি নহয় কম পৰিমাণে।
এয়া লগতে গৰম পানী বনাই থৈছোঁ। গৰম পানী দিলে বেছি ভাল লাগে খাবলৈ ঠাণ্ডা পানীতকৈ। ঠাণ্ডা পানী দিলে মানে অইনটো নহয়, অকণমান খেৰখেৰীয়া নিচিনা হয়। গতিকে গৰম পানী দি দিলোঁ যেতিয়াই ভাজ খালে মাংসটো। দিয়াৰ পিছত আমি এতিয়া উতলাই থাকিব লাগিব 10 মিনিটমান। উতলালে বেছিকৈ ভালকৈ সিজিব মাংসটো। যিহেতু বটা চৰাই মাংস অকণমান হাৰ্ডি থাকে, গতিকে অকণমান বেছিকৈ সিজাব লাগে। এতিয়া আমি অলপ সময় কাৰণে ঢাকনি মাৰি থৈ দিব লাগিব, কিন্তু তাৰ আগতে আমি যিহেতু উতলি গ'ল, উতলি যোৱাৰ পাছতে আমি কাটি থোৱা ধনিয়াখিনি দি থ'ম গোন্ধটোৰ কাৰণে। প্ৰায় এতিয়া উতলি গৈছে মাংসটো, সিজিছে প্ৰায়। আমি আলু ভাঙি চালে গম পোৱা যাব মাংসটো সিজা হৈছে নে নাই। মাংসটো মাংসখিনি হৈ গ'ল এতিয়া বৰ্তমান। আপোনালোকে এতিয়া খাব পাৰে। আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰি চাবচোন কেনেকুৱা লাগে খাই পেলাই। যিহেতু বটা চৰাই মাংসটো বহুত উপকাৰী হয়, গতিকে আপোনালোকে ঘৰতে একদম চিম্পল ধৰণে বনাই খাব পাৰে। খাবলৈও বহুত টেষ্টি হয় আৰু বহুত ভাল লাগে খাই। আপোনালোকে বনাই চাব এনেকৈ, বহুত কম সময়তে বনাব পাৰিম। গতিকে